নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোৱে স্বাগতম মোৰ অনলাইন জব ইন আছাম ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম ধেমাজি ইঞ্জিনিয়াৰিং কলেজত ভালেকেইটা পদ মুকলি হৈছে। আপোনালোকৰ ইয়াৰ বাবে বয়স কিমান, ইয়াৰ দৰমহা, ইয়াৰ কোৱালিফিকেশ্যন কিমান লাগিব আজিৰ ভিডিঅ'টোত জনাম। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা অনুৰোধ, যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰক, যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ সম্পূৰ্ণ তথ্য পাবলৈ আপোনালোকে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক, নতুবা মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত গৈ আপোনালোকে চাব পাৰে। তেনেহ'লে বলক মই মোৰ মোবাইলৰ কোম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তাৰপিছত আপোনালোকে আপোনালোকৰ চাৰ্চ বাৰত টাইপ কৰক www.assamjobnews.com বুলি। তাৰপিছত আপোনাৰ মোবাইলত এনেদৰে এখন পেজ খোল খাব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি গ'লে দেখিব, এয়া দেখিছে DTE আছাম ৰিকুৱাৰমেণ্ট 2020 এপ্লাই অনলাইন ফৰ 30 গাইড ফৰ পেনাৰ পিয়ন চকীদাৰ ৱৰ্কশ্বপ যোগালী মেইল পোষ্টৰ বাবে ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ। ইয়াৰ সম্পূৰ্ণ তথ্য পাবলৈ আপোনালোকে ৰিড মোডত ক্লিক কৰক। তাৰপাছত আপোনাৰ মোবাইলৰ অন্য এখন পেজ খোল খাব। আপোনালোকে দেখিছে এয়া অৰ্গেনাইজ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম জব পোষ্টিং ধেমাজি ইঞ্জিনিয়াৰিং কলেজ পোষ্ট নেম গাইড ফৰ টোটেল পোষ্ট আছে 30টা পোষ্ট। এপ্লাই মডেল অনলাইন এপ্লিকেশ্যন হৈ আছে। আপোনালোকে ডাইৰেক্টলি অফিচিয়েল ৱেবছাইটত যাব পাৰে, নতুবা মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আপোনালোকে লিংকটোত গৈও আপোনালোকে এপ্লাই কৰিব পাৰে। তেনেহ'লে চাই লওক আপোনালোকে অফিচিয়েল ৱেবছাইটটো DTE.assam.gov in নেম অফ পোষ্ট গাইড ফৰ নং 30। ইয়াৰ বাবে আপোনালোকৰ URৰ বাবে আপোনালোকে দেখিছে 12টা পোষ্ট, OBC 8টা পোষ্ট, SC 2টা পোষ্ট, STP 3টা পোষ্ট, STHৰ 2টা পোষ্ট, EWSৰ 3টা পোষ্ট। পোষ্ট ডিচিপ্লিন পেনাৰ পিয়ন চকীদাৰ ৱৰ্কশ্বপ যোগালী মেইল এটচেট্ৰা। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। মেক্সিমাম 8 পাছৰ পৰা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেটৰ লেভেলৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াৰ মান্থলি চেলাৰী হ'ব 12,000 পৰা 52,000। আপোনালোকে দেখিছে এক লিমিটেড। ইয়াৰ বয়স 18 বছৰৰ পৰা 38 বছৰ, কিন্তু 1 তাৰিখ 1 মাহ 2020ৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব। ইয়াৰ বাবে ফ্লেক্সিবল দিছে, ৰেহাই দিছে। SC আৰু STৰ 5 বছৰকৈ, OBC MOBC 3 বছৰকৈ আৰু PWDৰ 10 বছৰকৈ ৰেহাই দিছে। ইয়াৰ বাবে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। ইয়াৰ বাবে আপোনালোকে প্ৰিপেয়াৰ হৈ থাকিব লাগিব ৰিটেন টেষ্টৰ বাবে। ৰিটেন টেষ্টত আপোনালোকৰ চিলেকশ্যন হ'ব। ইয়াৰ এপ্লিকেশ্যন ফিজ দেখিছে আপোনালোকে নীল। ইয়াৰ বাবে আপোনালোকৰ বাবে অতি সুখবৰ, এপ্লিকেশ্যন ফিজ নাই। ইয়াৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, হাউ টু এপ্লাই, ইয়াৰ বাবে আপোনালোকে ডাইৰেক্টলি অফিচিয়েল ৱেবছাইটত যাব, নতুবা মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকটোত গৈও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে কিন্তু আপোনালোকৰ কি প্ৰুফ লাগিব, আপোনালোকে স্কেন কৰিব লাগিব PRC অফ আছামৰ কোৱালিফাই এক্সামিনেশ্যনৰ মাৰ্কশ্বিট লাগিব, এক চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এণ্ড পাছপৰ্ট চাইজ ফটো লাগিব, আৰু আপোনাৰ ছিগনেচাৰটো লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে। অনলাইন এপ্লিকেশ্যন হৈ আছে 10 তাৰিখ 2 মাহ 2020 চনৰ ভিতৰৰ পৰা হৈ আছে অনলাইন এপ্লাই। ইয়াৰ লাষ্ট ডেট আছে 3 তাৰিখ 3 মাহ 2020 চনৰ ভিতৰত। আজিৰ ভিডিঅ'টো ইমানেই। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু অনলাইন জব ইন আছামক ছাবস্ক্ৰাইব কৰিবলৈ, লগতে কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে পুনৰ লগ পাম অন্য এটি এডুকেশ্যনেল ভিডিঅ'লৈ। আজিলৈ বাই বাই, জয় অসম। আৰু অন্য এটা ৰিকুৱেষ্ট,
আৰু মোৰ ফাৰ্ষ্ট চেনেলটোৰ লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰক যাতে মই আপলোড কৰা প্ৰতিটো চৰকাৰী চাকৰিৰ প্ৰশ্ন কাকতৰ যিকে আপোনালোকে পাই থাকে সেই ইউটিউব চেনেলটো অসমৰ যিকোনো চৰকাৰৰ চাকৰিৰ বাবে যিকোনো প্ৰশ্ন উত্তৰ যোগ্যতা হয় আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ লগতে কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব